ব্লগ বনাই আছে এইফালে মই ব্লগ বনাইছো এইফালে আমাৰ শক্তিমান আহে शक्तिमान हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो सबके मोटे के शक्तिमान भाई सब और मोर दादा सब जितना भाई बहनी भौजी से सब जन है सबके मोटे के जोहार नमस्कार। और आज है के सोमवार आज धर भिडियो स्टार्ट करছি शक्तिमान। तो सबकाय देखি বলে আশা রাখলি। আর আজ কলেজ আছি, এখন কলেজ में देर चलाले देखा পাচ্ছি তো রাস্তাটা লাগে এটা। তো এটা বাইক মালকে হেলমেট সমেত ले लेছি, ব্যাগ ले लेছি शक्तिमान। तो बैग लेके এখন ওলাচ্ছি আর কলেজ যাতে শক্তিমান। তো দেখবি আর শক্তিমান ভিডিওটা এগুলো আপনি মোর বিশ্বজিৎ আদিবাসী ব্লগ চ্যানেলটায় সবকে স্বাগত জানাচ্ছি। আর এখন ভিডিও স্টার্ট করছি শক্তিমান। তো চলো তবে এখন কলেজ যাবো। দেখতে পাচ্ছি এই রাস্তা কে আন্দর এই রাস্তা কে এখন ধর কলেজ যাবো। এটা রাস্তাটা অলপ যাবো আর যাই কি আর কলেজ में পাবো। কলেজ যাই কি আর सब कुछ দেখাবো শক্তিমান। তো দেখতে থাকবি শক্তিমান লাস্ট कॉलेज वाली यार देखा पाচ্ছি कॉलेज बैकग्राउंड। तो ये आसे चले चले जाए तो रूम যাব এখন रूम में দেখা পাবো দেখতে যাবো। सो गाइस आज 6 सेमेस्टर 100 सेकंड दिन হয় না আজিও টাইপিং করা আছে আমাদের 6 সেমেস্টার এডুকেশন ডিপার্টমেন্টের প্রজেক্ট থাকে ऐसे 100 এটা আদব रोहित भाई पूरा एकदम मस्त है एकदम आज बहुत खुशियाँ है गम भाई रोहित भाई आज बहुत खुशियाँ है की होते गम ना बैठ में बहुत खुशियाँ है रोहित बहुत खुशियाँ है इनके टाइमिंग करे আছে तो होय আছে আর বাকি যে ক্লাস में আছে সবাই তো বাকি আছে দেখা মারা কি বলছিস তো দেখতে एक नंबर ओए उमा आज ये दिख रहा है करो दिख हमारा डिलीट कर ना करे जी रे केला दिया घुरा के लाए ओए नहीं नहीं रोहित उमा के एक में कोई बोलছি ओए उमा आज ये बनाया छी नहीं ओए कर इधर करने के लिए वैसे तो बढ़िया আছে তো মুখে একটা দে সবচেয়ে স্বার্থপর এটাকেই দিও এটা ভালো এটা ভালো কেকটা দিয়ে আগমন হ্যাঁ দেখো এটা আয় নাকি কি ভালো এটা মাইনা বেয়া বেয়াস ओए मैंने बोल ब्लॉग है बोल भी तुम चुल कोराली बिहार जा रही बोल हां एरे चुल कोरा रहा है ना गाइस क्लास को नया चार कॉलेज में मैंने आसिक हम लोग क्या अलग-अलग और ना तो गाइस की बोले क्लास से नया चार अंदर তো এনে বসে আছি আর এদিকে হেরে ধুলবো আছে এইটা আমাদের কি কয় ব্লগ না মই ব্লগ বনাইছো এদিকে হেরে কি কি দেখা যায় ন আছে মই ব্লগ বনাইছো সেটিং মিলাই আর বাকি এদিকে আছে আর এদিকে লঙ্কিতা কি কয় টাইপিং করে আছে এই আপনার সেহারা দেখা দিয়া আজ দেখাম দেখ কি একুনা হলো ওই বাইটা বন্ধ কেন গেল কে তো গাইস সবে আর টাইপিং কৰি আছে আৰু ইফালে বাকিটা বহি আছে আমাৰ বাইদেউটা নিজৰ কথা পাতি আছে ইফালে প্ৰণামী দি চাই আছে ইফালে ধুৰব ব্লগ নাই আছে এইফালে মই ব্লগ বনাইছো এইফালে আমাৰ শক্তিমান আহে শক্তিমান আছে हेलो शक्तिमान को शक्तिमान आइ गल सो गाइस आरो देखा हमर की होबो माने साइड होई बार क्लास पे गुड मॉर्निंग केला नहीं कॉलेज जाची स्टूडेंट कहां जाचे घंटे सवाल एक संग सवाल एक संग लोग बनाय नहीं এরকম गाइस আমার রাজা মহাজন আইলে আর কলেজ হয় না ভালে আছে वेलकम कॉलेज एनी कॉलेज वेलकम বাকি কিটা আইছে আর
আমাদের আশিক কম্পিউটার মালিক কম্পিউটার মালিক বলছি কম্পিউটার মালিকের যে দেখে পাচ্ছি একদম পুরা টাইপিং করে আছে আসামিজ টাইপিং দেখে পাচ্ছি पूरा छा गया है রাইট আসামিজ টাইপিং পুরা একদম বিজলের সাথে সাথে সমস্যা বিষয়ে টাইপিং করে আছে আর হয় না আশিক ভাই তো सुशांति मान ये अलग एकदम हमने लड़ा एकदम बोल भी ना लगे एकदम पूरा फेमस है यार आरो तारीफ करबो नहीं इंस्टाग्राम में एक आशिक की मारबी आशिक मार देबी ASIK पाई जाबे तो ये फॉलो करते पारी आगे यदि तो कांटेक्ट करते लगे तो कांटेक्ट करते पारी है ना आशिक ये अलग बांधारा अलग ठीक है यार ठीक है तो पहले सब्जी मारना रहा बाकी लगे देखा लेंगे तो पहले আমি এতিয়া ৰুমৰ পৰা ওলাম আৰু অডিটৰিয়ামত যাম তাতে হেৰি হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বেষ্ট এৱাৰ্ড দিব তাতে যাম আমি ক'ত যাম তাত লগ কৰিম হয় নাই এইফালে আশিক আছে বাকীটা ৰেডি হ'ল আৰু যাম অডিটৰিয়াম যাম আমি এতিয়া অডিটৰিয়ামে গৈ আছোঁ হয় নাই পিছফালে হেৰি আছে গাড়ী আছে গৈ আছোঁ দেখাম আৰু আমি এতিয়া আমাৰ এতিয়া বেষ্ট ডিপাৰ্টমেণ্টৰ ভিডিঅ' বেষ্ট ডিপাৰ্টমেণ্ট অফ দ্য ইয়াৰত আমি প্ৰাইজটো ল'বলৈ গৈ আছোঁ হয় নাই এইকেইটা গৈ আছে আগফালে এতিয়া সুপ্ৰিয়া গৈ আছে বেষ্ট স্মাৰ্ট এৱাৰ্ড দি আছে এইফালে চাব পাৰে এইফালে আমাৰ 2023 পৰা 28 তাৰিখলৈকে আমাৰ যি কলেজ সপ্তাহ অনুষ্ঠিত হৈছিলে সঁচাকৈ মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা দেখি অভিভূত হৈছিলোঁ কাৰণ আমাৰ ৰেলীৰ পৰা আৰু প্ৰতিটো ইভেণ্টত আগতে আমাৰ ল'ৰা ছোৱালীয়ে ইমান সক্ৰিয় অংশগ্ৰহণ কৰা নাছিলে গতিকে মই প্ৰতিদিনাই আহি পেলাই আজি নাহিলে সি দৌৰত পাইছে জাপত পাইছে তাৰপিছত আমাৰ ল'ৰা ছোৱালীখিনিয়ে গান কবিতা আবৃত্তি তাৰপিছত ৰংগুলি আমাৰ কাঞ্চনা মিশ্ৰে শিকাইছিলে বাকী আমাৰ সকলো শিক্ষয়িত্ৰী মই আমাৰ মেডামৰ কথাও কৈছোঁ আহিছিলে খুবেই দেখি ভাল লাগিলে গতিকে মনতে ভাবিছিলোঁ যেতিয়া 36টা পুৰস্কাৰ পালে মই ভাবিছোঁ এবাৰ চাগে ভালকৈ পাম নেকি কিন্তু পিছ মুহূৰ্ততে লগে লগে মানে জাজৰ ছিগনেচাৰ বেটুপাতত লিখিলে এইবাৰ পৰা সেইটো কৰিবা তোমালোকে মই GS-টোক অনুৰোধ কৰিছোঁ নেক্সট যিজন উঠিব সেই কামটো কৰিব গতিকে মইতো ভাবিছোঁ 36টাৰ পাছত 40টা পাইছে বাইদেউ আজি মই 60টালৈকে পালোঁ 70টা ওলালে লাষ্টত মানে গ্ৰুপক ধৰি পেলাই গতিকে আমি বেষ্ট পামেই তাতো নোপোৱাৰ কোনো কথা নাই যি কি নহওক আমাৰ ছাত্ৰ একতা সভাৰ সকলো ল'ৰা ছোৱালীয়ে আমি আন্তৰিকতা জ্ঞাপন কৰিলোঁ ভালকৈ তেওঁলোকে মৰমে চিঠি এখনো দিলে বাইদেউ আমাৰ ভুল হৈ গ'ল আৰু তেওঁলোকক গাইড দিবলৈ চোৱা ইমান এতিয়া ছেমিষ্টাৰত আমাৰ ল'ৰা ছোৱালীক পঢ়াবই পৰা নাই গতিকে তোমালোকক গাইডো দিব নোৱাৰিলোঁ যিহেতু আমিও অকণমান ভুল হৈছে বাৰু যি কি নহওক আমি প্ৰথমবাৰৰ কাৰণে শিক্ষা বিভাগে শ্ৰেষ্ঠ বঁটা পোৱাত মই খুব ভাল পাইছোঁ গতিকে কোনো ছাত্ৰ ছাত্ৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ গতিকে আমি সেই বঁটা গ্ৰহণ কৰিবলৈ আমি লক্ষ্যান্বিত হৈছোঁ জয়টো শিক্ষা বিভাগ মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কৃতজ্ঞতাত মই নথৈ আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীখিনিক এটা কথা কওঁ অভিভাৱক হিচাপে ভাবিবা মানে কি হয় খেলে মানুহক মানে পৰাজয় স্বীকাৰ কৰিবলৈ শিকায় মানে এইটো নহয় যে তোমালোকে হাৰিছা বা তোমালোকে জিকিছা কিন্তু যেতিয়া তোমালোকে কিবা এটাত বিফল হোৱা তেতিয়া আকৌ নতুনকৈ সফল হ'বলৈ এটা উৎসাহ হয় মানে ধৰা তোমালোকৰ
শচীন তেণ্ডুলকাৰ তেওঁ কোনোবা এখন মেটছত ধৰা 0 মাৰিলে মানে এনেকুৱা নহয় যে তেওঁ গোটেই কেৰিয়াৰ নষ্ট হৈ গ'ল তেওঁ তাৰ পিছৰখনত চেঞ্চুৰী মাৰিবলৈ নিজক সাজু কৰে হয়নে নহয় গতিকে তোমালোকেও তেনেকৈ ভাবিবা বিষয়ববীয়াসকলৰ অনিচ্ছাকৃত যি ভুল হৈ গ'ল তেওঁলোকে চোৱাচোন তেওঁলোকৰ সমান মহান কোন হ'ব পাৰিব মোৰ ইমান ভাল লাগিছে এইটো কথাত ইমান ভাল লাগিছে যে হয় আমাৰ ভুল হৈ গ'ল অনিচ্ছাকৃত ভুল হৈ গ'ল সেইটো কোৱাটো কি ধেমালি কথা কিমান মহান হ'লে ক'ব পাৰিব তাৰমানে কিমান বহল অন্তৰ হ'লে ক'ব পাৰিব তেওঁলোকে মোকো কৈছিল মই তেতিয়া কৈছোঁ যে তোমালোককে নহয় নতুন ট্ৰফি এটা আনি ইহঁতক দিয়া কাৰণ ইহঁতেও ডিছকাৰেজ হৈ যাব ইহঁতকো ডিছকাৰেজ কৰিব নালাগে কিন্তু তেওঁলোকে যিটো পাইছে সেইটো ছেকেণ্ড বুলি ডিক্লেয়াৰ কৰিবা তেওঁলোকে উৎসাহ পাব হয়নে নহয় গতিকে ইউনিয়নৰ আচৰণ মই বেছি ভাল পাইছোঁ খুব ভাল পাইছোঁ এনেকুৱা লিডাৰ এনেকুৱা হ'ব লাগে হয় ভুল হৈছে আই এম চৰি ভুল হৈছে সেইটো ক'ব পৰাটো আটাইতকৈ ডাঙৰ কথা তাৰমানে বুজি পাইছা আমি সদায় নিজক ওপৰত ভাবোঁ নাপায় সেইটো নহয় সদায় নিজক আমি তললৈ চাব লাগে গতিকে তোমালোকে তোমালোকৰ ভুলবোৰ স্বীকাৰ কৰিছা অ'পেনলি কৰিছা তোমালোকক অকণমান ওপৰলৈ উঠাইহে দিলে তললৈ নমোৱা নাই ওপৰলৈ উঠাইহে দিলে গতিকে গুড উইচেছ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ মই ভাল পালোঁ তোমালোকৰ সফলতা দেখি আৰু জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট ইয়াত আছেনে নাই নাজানো যদি আছে তেতিয়া ভাল কথা যদি নাই তথাপিও মেছেজটো দিবা যে মিনতী বাইদেৱে তেওঁলোককো নিজৰ ল'ৰা ছোৱালী বুলিয়ে ভাবে ডিপাৰ্টমেণ্টৰ বুলিয়ে ভাবে কলেজৰ যিহেতু নেক্সট যাতে তেওঁলোকে ইয়াতকৈও টাফ কম্পিটিশ্যন দিব পাৰে এডুকেশ্যনৰ লগত যাতে তাহাঁতি ফাৰ্ষ্ট হয় সেইটোও আমি বিচাৰিম গতিকে তোমালোক সকলোলৈকে শুভেচ্ছা জনাইছোঁ বিশেষকৈ ডিপাৰ্টমেণ্ট আৰু ষ্টুডেণ্ট ইউনিয়নৰ বিষয়ববীয়াসকলে যে এইটো ৰেক্টিফাই কৰিলে সেইটো তেওঁলোকৰ মহান আমাৰ সেই কালচাৰজনী হা কালচাৰ ফটো কাঢ়িব মানে ভালকৈ মাৰ ফটো মাৰ অজিত ফটো মাৰ আগত ফটো মাৰ তই ভিডিঅ' কৰি আছ ফটো মাৰ ভিডিঅ' কৰি আছোঁ ফটো মাৰ नेक्स्ट डे इधर के देखे ले इधर के दुर्गा माँ ना दियो ठीक है ना देखा तुम्हें हाँ जो के देखा बस ले जाके देखा अरे फिर हाँ फॉलो करें की नाम है से हाँ दिशा सेक्रेटरी हाँ ठीक है से हाँ ठीक है हाँ फॉलो कर दी दे दीजिए दोगे की बोल वीडियो कॉल এদের আওয়াজগুলো ভালো লাগে না তোমার ডিসকাস করে আয় এদের আওয়াজগুলো ভালো লাগে মারবেন ব্লগ আমি না গাইস এতিয়া ঘৰলৈ যাবলৈ ওলাইছো আফিক বাই বাই Bye bye. Bye bye. Bye bye. বাই বাই मेरा तो बाय बाय दीदी तो सबै बाय बाय दिছে যাম ঘৰলৈ তো কাম কৰি দেখাম আৰু কিবা যদি খাম দেখাম যাম এতিয়া আৰু মই টাউনটো গাড়ী চাড়ী আহিছে তো এতিয়া মই ঘৰলৈ যাম খাব আপুনি তাৰপিছত ঘৰৰ ৰাস্তাতে যাম আৰু দেখাম আৰু তেল খালোঁ তেল আহিলোঁ सो फाइनली गाइस घर से पाली और बर्तमान तो घर से के और
ড্রেস চেঞ্জ করবো আর চেঞ্জ করে আর এখন ধর খানা চানা খাম আর শক্তিমান কলেজে আসে পালি আর তো শক্তিমান আজি কলেজ গেলি কি করা হলো সবকে দেখালি আর সেলিব্রেট হলো সেলিব্রেট মানে এরি হলো আর কলেজ নে মানে যেটা এডুকেশন ডিপার্টমেন্ট বেস্ট ডিপার্টমেন্ট যেটা এক সপ্তাহের খেল হরে তো খেলকের মানে প্রাইজ দিল আর প্রাইজ মানে দিল আর হেৰি তো ওটা কারণে আর আজি বহুতে ভাল লাগলো শক্তিমান তো মেমি তো খুশাই মেম তো ওটা আর ক্লাস দুটা হলো আর ক্লাস তো বাকি আসলি আর সবকে দেখালি তো শুনি এরকমই আর ভিডিও আর দিয়ে থাকবো শুনকে তো মোকে সাপোর্ট করতে যাবি তো বেলে তো আর নতুন ভিডিও পাঠালে মোর হেৰি যেটা ইউটিউব চ্যানেলকে শেয়ার করে দিবি আর লাইক সাবস্ক্রাইব করে রাখ শক্তিমান তো এটানি ভিডিও কয় আছে এতনারে বলেকে মুই সব বিদায় মানে বিদায় মাংছি আর এমনকি আর তো এই ভিডিওটা এন্ড করছি তো ভালো লাগলে লাইক কমেন্ট শেয়ার করে দিবি তো বাই